हेलो टेस्ट माइक टेस्ट এতিয়া টাইম হল 9টা বাজি 40 মিনিট আৰু আপোনালোকে দেখি আছে মই ক'ত গৈ আছো সকলোৱে আপোনালোকে গম পাব ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকিব তো মই আজি উইংগাৰত গৈ আছো আৰু ৰাতিপুৱা ওলোৱাৰ কথা আছিল কিন্তু ঘৰত কিবা এটা কাম আহাৰ কাৰণে ওলাব পৰা নাই সেইকাৰণে 10টা মান বাজি গ'ল তো চাই আছে তো আহি এতিয়া পালো আৰু কাৰিগাঁও এটোই হল কাৰিগাঁও এতিয়া মেইন কাৰিগাঁৱৰ পৰা মেইন ৰোডত উঠিব আমি এতিয়া উইংগাৰত গৈ আছো আৰু ফেচকে ভিডিঅ' বনাব পৰা নাই কাৰণ গাড়ীত আছো বেলেগৰ গাড়ীত সেইকাৰণে বহুতো মানুহ আছে আপোনালোকে জানে গাড়ীত কিমান মানুহ থাকে আৰু সেইবিলাক মানুহে যদি ফেচকে ভিডিঅ' বনাও পিছফালৰ পৰা সেইবিলাক মানুহ অলপ ভিডিঅ'ত আহিব কাৰণ কোনে আৰু কি মোডত থাকে ক'ব পৰা নাযায় সেইকাৰণে ফেচকে ভিডিঅ' বনাব পৰা নাই তো ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকক আপোনালোকে গম পাই যাব ক'ত আহিছোঁ আৰু ক'ত লৈ আহিছোঁ আপোনালোক তো চাওক ভিডিঅ'টো You be there, ready to rescue me if I go out of track and get away with it. 'Cause you make me love my imperfections, answer all my questions just to show me what's on the other side of inhibition. No apologies, my baby. I didn't do it 'cause I'm feeling so good. What's on the other side of inhibition? Ooh, I do it 'cause I'm feeling so cool. You be there, ready to rescue me if I go out of track and get away with it. 'Cause you make me love my imperfections, answer all my questions just to show me what's on the other side of inhibition. No apologies, my baby. I do it 'cause I'm feeling so good. গাইজ ফাইনেলি আহি পাই গ'লোঁ য'ত আহিব খুজিছিলোঁ আজি য'ত আহিব বিচাৰিছিলোঁ ওপৰত গৈ আছোঁ ওপৰত গৈ আপোনালোকক অলপ ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম আহক মোৰ লগত ওপৰত যাওঁ চাইছে এইটো বৰ ধুনীয়া এতিয়া আৰু ইয়াতে ৰাস্তা ঘাট হৈ আছে চাই আছে আপোনালোকে গাড়ী লৈ আহিব পাৰিব বাইক লৈও ওপৰত উঠিব পাৰিব আৰু কিবা বনাই আছে তো গাইজ যেতিয়া এইবিলাক বনোৱা কমপ্লিট হ'ব পিছতো এদিন আহিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে কি হ'ল আৰু ময়ো গাড়ী এটা কিনিব পাৰিলে মানে বাইক এটা কিনিব পাৰিলে বাইক লৈ আহিম ইয়াতে তো বাইক লৈয়ে ওপৰত উঠিবলৈ চেষ্টা কৰিম তো পিছত আৰু আপোনালোকে আৰু ইটোৰ এটা ভিডিঅ' পাই যাব আৰু এইটো কোনটো পাহাৰ হয় আপোনালোকে জানেনে এইটো হ'ল বাগেশ্বৰী পাহাৰ বঙাইগাঁৱৰ আৰু তামাম কষ্ট হৈছে ওপৰত উঠোতে তো আপোনালোকে চাই আছে তামাম ওখ পাহাৰটো তো আমি গৈ আছোঁ ওপৰত গৈ আপোনালোকক আৰু ভিউটো অলপ দেখুৱাম ইয়াৰ পৰা বঙাইগাঁৱৰ ভিউটো দেখক অলপ ইয়াৰ পৰা বঙাইগাঁৱৰ ভিউটো অলপ দেখা যায় তো চাইছে আপোনালোকে কেমেৰাত ইমান অহা নাই তথাপিও অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো বলক আৰু ওপৰলৈ যাওঁ
তো গাইজ তামাম কষ্ট হৈছে গাইজ আপোনালোকে এতিয়া নাহিব আপোনালোকে যেতিয়া ৰাস্তা ঘাটবিলাক ভাল হৈ যাব আৰু গাড়ী ওপৰলৈ আহিব পাৰিব তেতিয়া আপোনালোকে আহিব তামাম কষ্ট হৈছে গাইজ আৰু আছে গাইজ আৰু ওপৰত গৈ আছোঁ গাইজ তামাম কষ্ট হৈছে গাইজ আজি আপোনালোকক অলপ এই কষ্ট কৰি ভিডিঅ'টো দেখুৱালোঁ আৰু আপোনালোকে শেষ পৰ্যন্ত দেখিব এই ছাগলী কি কৰি আছা তহঁতে এই ছাগলী চাওক গাইজ ছাগলী ওপৰত আহিছে ফুৰিবলৈ এই একচুৱেলি ফুৰিবলৈ নহয় এইবিলাক একচুৱেলি ঘাঁহ খাবলৈ আহিছে ঘাঁহ বিচাৰি ওপৰলৈ আহিছে আৰু ইয়াতে ওপৰত অলপ ঠাণ্ডা আছে না সেইকাৰণে গছ গছনি আছে সেইকাৰণে আহিছে আৰু অলপ আছে সেই গাইজ আহি পাই গ'লোঁ ফাইনেলি টপ এইটোৱেই হ'ল পাহাৰৰ মেইন ওখ ঠাই আপোনালোকে চাই আছে ইয়াতে আছে মন্দিৰ আৰু তাতে এটা আমাৰ আৰক্ষী বিষয়াসকলে থাকে তাতে এটা ঘৰ আছে আৰু ইয়াৰ পৰা আপোনালোকক বঙাইগাঁৱৰ ভিউটো দেখুৱাম চাব পাৰিব আপোনালোকে সেই গাইজ চাওক কিমান ধুনীয়া ভিউ চাওক গাইজ তামাম ধুনীয়া ইয়াৰ পৰা কেমেৰাত ইমান অহা নাই আপোনালোকে আহিলে ইয়াতে চাব পাৰিব তামাম ধুনীয়া ভিউ গোটেই বঙাইগাঁওখন ইয়াৰ পৰা দেখিব পৰা যায় তামাম ভিউ চাই আছে আপোনালোকে ইয়াত আহিব আহি কেনে ভিউটো নিজ চকুৰে কিবা পৰ্যটক কৰি যাব তামাম ভিউ ইয়াতে আৰু এইটো যিটো পাহাৰত উঠিছোঁ এইটো পাহাৰৰ নাম হৈছে বাগেশ্বৰী পাহাৰ আৰু ইয়াৰ মন্দিৰটো আছে তলত মন্দিৰটো যাব পৰা নাই যাম পিছত এদিন যাই আপোনালোকক মন্দিৰটো দেখুৱাই দিম পিছত আৰু এদিন আহিলে এদিনৰ ভিডিঅ' পাই যাব আপোনালোকে চালে আপোনালোকে এতিয়া গাইজ চাওক এটা 360 ডিগ্ৰী ভিউ ঠিক আছে চালে আপোনালোকে ইয়াৰ পৰা বঙাইগাঁও ভিউটো দেখুৱালোঁ লগতে মোৰ চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ইয়াতে শেষ কৰিছোঁ তো ধন্যবাদ সকলোকে জয় হিন্দ বন্দে মাতৰম